হয়, আজি আপোনালোকৰ যিটো ছাত্ৰ ছাত্ৰী সমাৱেশ বা ৰেলী উপলক্ষে আপোনালোকৰ এইটো কাৰ্যসূচী সম্পৰ্কে কি ক'ব? অদসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন AAMSU বৰাহৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ৭১তম গণৰাজ্য দিৱস উপলক্ষে সংগতি ৰাখি বৃহত্তৰ বৰাহৰ আঞ্চলিক AAMSUৱে কেইবাটাও বিদ্যালয়ক সংযোগ কৰি বৰাহৰ ১০০০ হাইস্কুল ইউনিভাৰ্চেল একাডেমী, আমাৰ জাতীয় বিদ্যালয়, বৰাহৰ জাতীয় বিদ্যালয় আদি কৰি আমি ৰোড ছেফটি, যিটো বিশেষকৈ আমি দেখিবলৈ পাওঁ মাহত ৪টা-৫টাকৈ দুৰ্ঘটনাগ্ৰস্ত হৈ থাকে, সেই দুৰ্ঘটনাগ্ৰস্তকে বাচি থাকিবৰ কাৰণে আমি আজিৰ এই বিশাল সজাগতা সভাখন আমি পাতিছোঁ। আৰু সেই সজাগতা যিটো আমি ৰেলী দিছোঁ, সেই সজাগতা ৰেলীৰ মাধ্যমেদি সকলোকে আমি জনাব খুজিছোঁ যাতে ৰোড ছেফটি, যিটো দুৰ্ঘটনাগ্ৰস্তৰ পৰা বাচি থাকিবৰ কাৰণে সকলোৱে যাতে নিজে নিজে তাত হেৰি কৰিব লাগে। সেই হিচাপত আজিৰ আমাৰ এই ৰেলীটো বিশাল ৰেলী AAMSUৰ উদ্যোগত আজি বৰাহৰ ১০০০ হাইস্কুলৰ পৰা আদি কৰি আমি ENTৰ পৰা গৈ আকৌ বৰাহৰ ১০০০ হাইস্কুলত সোমাম। ইয়াতে কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে সমাবেত হৈছে? এইখনত প্ৰায় 10টাৰ পৰা 12টা স্কুল আমি সমবেত সংযোগ কৰিছোঁ আৰু প্ৰত্যেকখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণভাৱে আমাক সহযোগ কৰি আজিৰ এই ৰেলীত অংশগ্ৰহণ কৰি আমাক সুকলমে এটা সুস্থ সবল পৰিৱেশৰ মাজেদি আমাৰ ৰেলীটো আমি উদযাপন কৰি গৈ আছোঁ। হয়, ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ কি আছে? ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ সাংস্কৃতিক অনুষ্ঠান, বৃহত্তৰ বৰাহৰ ১০০০ হাইস্কুলৰ ভিতৰত আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব। সেই প্ৰগ্ৰামত সমূহ ছাত্ৰ ছাত্ৰীক লৈ আমি সংযোগ কৰি আজি দিনজোৰা কাৰ্যসূচীৰে আমি সাংস্কৃতিক অনুষ্ঠানখন পালন কৰি যাম। ধন্যবাদ। হয়, বৰহাৱৰ আঞ্চলিক AAMSUৰ সভাপতি হৈ আপুনি আজিৰ কাৰ্যসূচী সম্পৰ্কে কি ক'ব? সম্পাদক হিচাপে আপুনি কি ক'ব? আমি ২৬ জানুৱাৰী ২০২০ আজিৰ ৰিপাব্লিক ডেত, যিহেতু আমি আজিৰ দিনটোত এটা পূৰ্ণ কনষ্টিটিউশ্যন পাইছিলোঁ, সেই হিচাপে উৎফুল্লিত হৈ আজিৰ দিনটোত আমি কিছুমান কালচাৰেল ইভেণ্টছ উইথ চাম নন কালচাৰেল ইভেণ্টছ আমি কেইটামান ইভেণ্টছ লৈছিলোঁ। তাৰ ভিতৰত এটা হৈছে আমাৰ আজিৰ এই ৰোড ছেফটি এৱাৰনেছ ৰেলী। আজিৰ এই ৰোড ছেফটি এৱাৰনেছ ৰেলীত বৰহাৱৰ আঞ্চলিক AAMSUৰ উদ্যোগত প্ৰায় ৩০০০ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই ৰেলীটো আমি উলিয়াইছোঁ। তাৰপিছত আমাৰ আৰু বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰাম আছে। ইনশাআল্লাহ কালচাৰেল প্ৰগ্ৰামসমূহ আপোনালোকে দেখা পাব অতি কম সময়ৰ ভিতৰত। গতিকে আজিৰ এই ৰেলীত ছাকচেছ কৰিবলৈ যাতে ৰোড ছেফটি, তাৰমানে ৰোডত যিবিলাক এক্সিডেণ্ট পোনপটীয়াভাৱে যিসমূহ এক্সিডেণ্ট হৈ থাকে, এই এক্সিডেণ্টসমূহৰ পৰা যাতে হাত সাৰিব পাৰি, তাৰ কাৰণে আমি বৃহৎ উদ্দেশ্যৰে আজিৰ এই ৰেলীটো উলিয়াইছোঁ। ইয়াতে কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমবেত হৈছে? মুঠ ৬খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, 12ৰ পৰা 13খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আৰু বিভিন্ন অনুষ্ঠানৰ মানুহ আমাৰ লগত জড়িত আছে। আৰু প্ৰায় ছাত্ৰ ছাত্ৰী বুলি ক'লে আপুনি ৩০০০মান ছাত্ৰ ছাত্ৰী উপস্থিত আছে আজিৰ এই ৰেলীত। আপুনি শাৰীটো দেখিছে, প্ৰায় ২ কিলোমিটাৰ দীঘলীয়া শাৰী ছাত্ৰ ছাত্ৰীসমূহৰ।